নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। জেঠী আমাৰ প্ৰত্যেকৰে ঘৰতে জেঠীপক এক ঘৰৰ বা গৃহৰ অবিচ্ছেদ্য অংশ। জেঠী আমি প্ৰত্যেকৰ ঘৰতে কম বেছি পৰিমাণে দেখা পাওঁ। এই জেঠী কিন্তু হঠাৎ কেতিয়াবা কি হয়, আমি কোনোবা এটা কাম কৰি আছোঁ বা ক'ৰবাত যাবলৈ ওলাইছোঁ বা বহি আছোঁ, তেনে অৱস্থাত হঠাতে আমাৰ সন্মুখত বা আমাৰ শৰীৰৰ ওপৰত বিভিন্ন অংগ প্ৰত্যংগত পৰি যায়। অতৰ্কিতে এই জেঠীৰ যিটো পতন, সেই পতনে কি ফল দিয়ে জ্যোতিষ শাস্ত্ৰত, সেই বিষয়ে মই আজি ভিডিঅ'ত ক'বলৈ লৈছোঁ। ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। চেনেলত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। কমেণ্টত কি উপকাৰ পাইছে সেই বিষয়ে মোক জনাব আৰু অনুপ্ৰাণিত কৰিব। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। জেঠী পোক যেতিয়া ঘৰৰ চিলিঙৰ পৰা বা ওপৰৰ পৰা আমাৰ শিৰত বা মূৰৰ ওপৰত যদি পৰে, তেতিয়াহ'লে ৰাজতুল্য সন্মান বা ৰাজতুল্য সুখ ভোগ হয়। জেঠী যদি কাণৰ ওপৰত পৰে, তেনেহ'লে অলংকাৰ ইত্যাদি লাভ হয়। বিভিন্ন ধৰণৰ গহনা আদি লাভ হয়। জেঠী বুকুৰ ওপৰত পৰিলে আৰু চকুত পৰিলে বন্ধুৰ লগত সাক্ষাৎ হয়। পুৰণা কোনো বন্ধুৰ লগত হয়তো বহুত দিন হ'ল লগ হোৱা নাই, সেই বন্ধুৰ লগত কিন্তু লগ হোৱাৰ এক ইংগিত বহন কৰে জেঠী যদি বুকুৰ ওপৰত পৰে নাইবা চকুৰ ওপৰত পৰে। নাকৰ ওপৰত যদি জেঠী পতন হয়, তেনেহ'লে সুগন্ধি বস্তু বা সুগন্ধি দ্ৰব্য লাভ হয়। সেইটো খোৱা বস্তু হ'ব পাৰে, পাৰফিউম হ'ব পাৰে, যিকোনো ধৰণৰ ক্ৰীম হ'ব পাৰে ইত্যাদি। সেই সুগন্ধি বস্তু লাভ হয় নাকৰ ওপৰত যদি জেঠীৰ পতন হয়। মুখত যদি জেঠী পৰে, শুই আছে বা বহি আছে, তেনে অৱস্থাত যদি মুখত যদি জেঠীৰ পতন হয়, তেনেহ'লে মিঠা জাতীয় দ্ৰব্য লাভ হয়। মিঠা জাতীয় বস্তু লাভ হয়। কণ্ঠত আমাৰ ডিঙিত যদি জেঠীৰ পতন হয়, জেঠী পোক যদি পৰে, তেনেহ'লে অৰ্থগম হয়। বিভিন্ন ফালৰ পৰা, বিভিন্ন দিশৰ পৰা, বিভিন্ন সোঁতৰ পৰা আপোনালোকে অৰ্থ লাভ কৰিব যদি জেঠীৰ পতন ডিঙিত হয়। বাওঁ বা সোঁ বাহুত বা হাতত যদি জেঠী পৰে বা জেঠীৰ পতন হয়, তেনেহ'লে মানসিক আনন্দ লাভ হয়। মানসিক আনন্দ লাভ হ'ব, মানসিক সুখ লাভ হ'ব। হাতৰ তলুৱাত যদি বা কৰতল বা হাতৰ তলুৱাত যদি জেঠীৰ পতন হয়, তেনেহ'লে অৰ্থ লাভ হ'ব। বিভিন্ন চ'ৰ্চৰ পৰা আপোনালোকে টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। হৃদয়, এতিয়া আমাৰ হাৰ্ট য'ত আছে, হৃদয় য'ত আছে, সেই হৃদয়ত যদি জেঠীৰ পতন হয়, তেনেহ'লে ভাল পোৱা বৃদ্ধি হ'ব, ভাল পোৱা বাঢ়িব বা ভাল পোৱা মানুহজন আপোনালোকে পাব অতি সোনকালে। পিঠিত যদি জেঠীৰ পতন হয়, তেনেহ'লে ভূ সম্পত্তি লাভ হয়। আপোনালোকে ক'ৰবাত গৈ আছে বা শুই আছে ওপৰ হৈ এনেকুৱা, তেতিয়াহ'লে পিঠিত যদি জেঠী যদি পঢ়ে বা পতন হয়, তেনেহ'লে ভূ সম্পত্তি, লেণ্ড প্ৰপাৰ্টি আপোনালোকে লাভ কৰিব। এতিয়া কঁকালত যদি জেঠীৰ পতন হয়, তেনেহ'লে নতুন বস্ত্ৰ ইত্যাদি লাভ হয়। জেঠী যদি গুহ্যদ্বাৰত, প্ৰাইভেট পাৰ্টছত, এইটো বহুত ৰেয়াৰ কেছ, হঠাৎ কাচিতে হ'ব পাৰে। যদি গুহ্যদ্বাৰত যদি জেঠীৰ পতন হয়, তেনেহ'লে
ই মৃত্যু ভয় কঢ়িয়াই আনে। এইটো এটা অশনি সংকেত, মানুহ এজনৰ মৃত্যু হোৱাৰ আশংকা কিন্তু গাঢ় হয়। ভৰিৰ ওপৰৰ অংশ যিটো ঠাই বুলি কওঁ আমি, সেই ভৰিৰ ওপৰৰ অংশত যদি জেঠীৰ পতন হয় তেনেহ'লে অৰ্থ ক্ষয় হ'ব, টকা পইচা হাতৰ পৰা খৰচ বৃদ্ধি হ'ব, ওলাই যাব। ওপৰৰ পৰা যদি শৰীৰত নপৰি যদি আমাৰ সন্মুখত পৰে, ওপৰৰ পৰা আমাৰ সন্মুখত পৰিলে যদি জেঠী যদি জেঠীৰ যদি পতন হয়, ওপৰৰ পৰা আমাৰ সন্মুখৰ আগফালে যদি জেঠীৰ পতন হয় তেনেহ'লে নতুন যান বাহন ইত্যাদি লাভ হ'ব। এইটো কিন্তু মই মানে নিজে প্ৰমাণ পাইছোঁ আৰু কি। কেনেকৈ অলপ কেইদিনমান আগতে মোৰ একদম ঠিক আগত মই ওলাই আছোঁ ঘৰৰ পৰা, হঠাতে আগত জেঠী এটা মানে ওপৰৰ পৰা পৰিল। তাৰ কেইদিনমানৰ ভিতৰতে কিন্তু মই নতুন এখন স্কুটি কেনেবাকৈ কিনিলোঁ। তো এইটো এটা মানে লক্ষণ মই নিজে প্ৰমাণ পালোঁ আৰু কি, অলপ কেইদিনমান আগতে মোৰ ক্ষেত্ৰত এইটো হৈছে। তাৰপিছত ভৰিৰ ওপৰত যদি জেঠী পতন হয় তেনেহ'লে দেশ বিদেশ ভ্ৰমণ হ'ব। আপোনালোকে বিভিন্ন ঠাইত ফুৰিবলৈ যাব পাৰিব, ফুৰাৰ এটা যোগ সৃষ্টি হ'ব। এতিয়া জেঠী ওপৰৰ পৰা পৰিল, এতিয়া যদি জেঠী তলৰ পৰা ওপৰৰ ফালে গতি কৰে, আপোনালোকে থিয় হৈ আছে দেৱালৰ তলৰ পৰা হঠাতে ওপৰৰ ফালে উঠি আছে, তেনেহ'লে বিভিন্ন ধৰণৰ অমংগল সূচনা কৰে। জেঠী আপোনালোকৰ ভৰিৰ পৰা যদি শৰীৰৰ ওপৰেদি উঠি যায় তেনেহ'লে সেইটো কিন্তু এক বিৰাট অমংগলৰ সূচনা কৰিব, সাৱধান হ'ব লাগিব। এনেই জেঠী কিন্তু এনেকুৱা এটা পোক আমাৰ ঘৰত, প্ৰত্যেকৰ ঘৰত থাকে। এই জেঠী কিন্তু আমাক কেতিয়াও অপকাৰ নকৰে। জেঠী সদায় উপকাৰ কৰে আমাক। কেনেকৈ সৰু সৰু পৰুৱাবোৰ, পোক পৰুৱাবোৰ এইবিলাক কিন্তু এই জেঠীয়ে খাই কমাই দিয়ে। লগে লগে কি কৰে জেঠীয়ে, আমাৰ হিন্দু শাস্ত্ৰ মতে জেঠীক আমি এক লক্ষ্মীৰ মানে কাৰক বুলিও আমি কওঁ। লক্ষ্মীৰ মাতা লক্ষ্মীৰ আমি ভাল লক্ষণ, জেঠী থকা মানে মাতা লক্ষ্মীৰ এটা ভাল লক্ষণ বুলি আমি কওঁ। তো বিভিন্ন ধৰণৰ প্ৰবাদ আমাৰ সমাজত চলিত আছে, কথিত আছে। সেইবোৰ বাদ দিলোঁ, সেইবোৰ এফালে থাকিবই। কিন্তু মই ইয়াত ভিডিঅ'টিত যিবিলাক কথা মই ক'লোঁ, জেঠীৰ পতনৰ যিবিলাক লক্ষণ কি হ'ব পাৰে কি নহ'ব পাৰে সেই বিষয়ে যিটো ক'লোঁ, আশা কৰিছোঁ সেই তথ্যবোৰ আপোনালোকক নিশ্চয়কৈ উপকৃত কৰিব। আৰু আজিৰ ভিডিঅ' আপোনালোকক নিশ্চয়কৈ উপকৃত কৰিব। লগতে আপোনালোকে ঘৰতে সুস্থ থাকক, আপোনালোকৰ দীৰ্ঘায়ু পৰম কৰুণাময় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু কৰোণাৰ এই সংকটকাল অতি সোনকালে পাৰ হৈ যাওক, আপোনালোকে ভালে কুশলে থাকক, এই আশা কৰি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।